Hello guys, welcome to my channel Creative Mind. আপোনালোকে যদি ষ্টেট ওপেন স্কুলৰ জৰিয়তে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা দিব খোজে অথবা হায়াৰ ছেকেণ্ডাৰীত 50% বা তাতকৈ কম পাৰ্চেণ্ট থকাৰ বাবে বেটাৰমেণ্ট দিব খোজে, বেটাৰমেণ্ট দি আপোনালোকে ইম্প্ৰুভ কৰিব খোজে আপোনালোকৰ হায়াৰ ছেকেণ্ডাৰী ৰিজাল্ট, তেতিয়াহ'লে আহক এই ভিডিঅ'টো চাওক। এই ভিডিঅ'টোত মই সবিশেষ সেই তথ্য দাঙি ধৰিম যেনেকৈ আপোনালোকে দিব পাৰিব হায়াৰ ছেকেণ্ডাৰীত বেটাৰমেণ্ট অথবা হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা নতুনকৈ। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বলক আমি প্ৰথমতে চাওঁ আপোনালোকে হায়াৰ ছেকেণ্ডাৰীত বেটাৰমেণ্ট দিবলৈ যাওঁতে চোচত ষ্টেট ওপেন স্কুলৰ জৰিয়তে বেটাৰমেণ্ট দিব যাওঁতে কি ছাবজেক্ট ল'ব পাৰিব। ইংলিছ পাৰিব, ফিজিক্স পাৰিব, একাউণ্টেঞ্চি পাৰিব, মাছ কমিউনিকেশ্যন পাৰিব, পল চায়েন্স, কেমেষ্ট্ৰি, চাইক'লজি, আছামিজ, বেংগলী, বড়ো, এনভাইৰমেণ্টেল চায়েন্স, বিজনেছ ষ্টাডিজ, ইকনমিক্স, বায়'লজি, হোম চায়েন্স, জিঅ'গ্ৰাফি, মেথমেটিক্স, পেইণ্টিং, ডাটা এণ্ট্ৰি অপাৰেশ্যন, কম্পিউটাৰ চায়েন্স এইকেইটা বিষয় আপোনালোকে ল'ব পাৰিব। কিন্তু আপোনালোকে নোৱাৰে এইকেইটাৰ বাহিৰে যিবিলাক বিষয় থাকে যেনে এডুকেশ্যন নোৱাৰে, লজিক নোৱাৰে, হিষ্ট্ৰী নোৱাৰে, এইবিলাক চাবজেক্ট আপোনালোকে ল'ব নোৱাৰে। ইয়াত যিকেইটা আছে সেইকেইটাই আপোনালোকে ল'ব পাৰিব। যদি আপোনালোকে বেটাৰমেণ্ট দিব বিচাৰিছে তেতিয়াহ'লে গোটেইকেইটা ছাবজেক্ট ল'ব নোৱাৰে, 4টাতকৈ অধিক ছাবজেক্ট আপোনালোকে চইচ কৰিব নোৱাৰিব আৰু তেতিয়া আপোনালোকৰ ফিজটো কমি যাব। ইয়াত এটা এক্সামিনেশ্যনৰ কথা দিছে। ইয়াত এক্সামিনেশ্যন ফিজ 500, প্ৰেক্টিকেল ফিজ যদি আপোনাৰ প্ৰেক্টিকেল থকা ছাবজেক্ট হয় 200, মাৰ্কশ্বিট ফিজ 200, চেণ্টাৰ ফিজ 400, টোটেল 13,900 ভিতৰত আপোনাৰ হৈ যাব। আকৌ যদি আপুনি এক্সামিনেশ্যনটো গোটেইকেইটা পৰীক্ষা গোটেইকেইখন ছাবজেক্ট দিব খোজে, যদিহে আপুনি হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাটো ছাপ'জ আপুনি মেট্ৰিকলৈকে অধ্যয়ন কৰিছে, হায়াৰ ছেকেণ্ডেৰীটো আপোনাৰ দিয়া নহ'ল, কিন্তু ইয়াৰ জৰিয়তে আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাটো দিব পাৰিব, তেতিয়া আপোনালোকে গোটেইকেইখন ছাবজেক্ট দিব পাৰিব। ইয়াত যিকেইখন ছাবজেক্ট আছে সেই গোটেইকেইখনৰ আপোনালোকে 5খন ছাবজেক্ট চইচ কৰি দিব পাৰিব, এখন বৰ্ড হ'ব। তো তেনেকৈ যদি আপোনালোকে দিব বিচাৰে গোটেই এক্সামটো অল ছাবজেক্ট যদি দিব বিচাৰে তেতিয়াহ'লে আপোনাৰ ফিজটো অকণমান বেছি হ'ব। ফিজটো থাকিব এনেকুৱা এটা ষ্ট্ৰাকচাৰত। এক্সামিনেশ্যন ফিজ 500, প্ৰেক্টিকেল ফিজ পাৰ ছাবজেক্ট 200, মাৰ্কশ্বিট ফিজ 200, চাৰ্টিফিকেট ফিজ 500, চেণ্টাৰ ফিজ 400। ইয়াত চাৰ্টিফিকেট ফিজ নামৰ এটা ফিজ থাকিব 500, সেইটো এক্সট্ৰা, বাকীখিনি একেই থাকে। আকৌ অভিজ্ঞতাৰ ফালৰ কোৱা গৈছে যে চোচত এক্সাম দিলে, চোচত যদি বেটাৰমেণ্ট দিয়া হয় তেতিয়াহ'লে 50% ডাউনত যদি থাকে বা 60% ডাউনত থাকে তেতিয়াহ'লে ইম্প্ৰুভ হোৱাৰ চান্স থাকে। আকৌ যদিহে কিছুমানে 70%, 80% পোৱাৰ পিছতো চোচত বেটাৰমেণ্ট দিবলৈ যায় তেতিয়াহ'লে ইম্প্ৰুভ হোৱা দেখা নাযায়, কিয়নো ইমান বেছি ইম্প্ৰুভ নহয়, চোচৰ পৰীক্ষা ইমান সহজো নহয়। তো যিসকলৰ 50% ডাউনত আছে সেইসকলে 50%ৰ ওপৰত কৰিব পাৰে বা 60%ৰ ওচৰা-ওচৰি পাৰ্চেণ্ট এটা বনাব পাৰে চোচত বেটাৰমেণ্ট। আজিলৈ চোচৰ সম্বন্ধে এইখিনিয়ে জনালোঁ। আগলৈ যদি মই কিছুমান তথ্য জানিবলৈ সক্ষম হওঁ তেতিয়াহ'লে আগলৈ এনেকৈ জনাই থাকিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰি জনাব কেনেকুৱা পাইছে, বেছিকৈ শ্বেয়াৰ কৰিব। আকৌ আগলৈ এনেদৰে ভিডিঅ' দি যাবলৈ চেষ্টা কৰিম। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব। থেংকছ ফৰ ৱাটছিং, গুড লাক।